নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চ্যানেল। আৰু আজি আমি যাইছো নলবাৰী কলেজ ডিপাৰ্টমেণ্ট মেছেজ আছে প্ৰথমবাৰ যাম ৰেগিং চেগিং কৰিব পাৰে কৰিলে কাৰ হৈ কথা ছাৰে কৈ দিওঁ আমাৰ আৰু আমি আহি পালো নলবাৰী কলেজ গাড়ী চাড়ী থলো এতিয়া ভিতৰত যাই আছো চাৰিহক ই আমাৰ মেম এতে আমাৰ বৃক্ষৰোপণ হল মেম এতে বৃক্ষৰোপণ কৰি আছে তাৰপিছত বাকীখিনি প্ৰগ্ৰেম হ'ব চাৰিহক ভিতৰত আপোনালোকে মোৰ লগত আমাৰ কেক কাটা পৰ্বটো কৰি আছে মানে এতিয়া এই চাই লওক আমাৰ ৰুমটো ইমান সুন্দৰকৈ সজাইছে আমাৰ দাদা বাইদেউসকলে আমাক আদৰিবৰ বাবে এইখিনি কৰিছে দাদা বাইদেউসকলে আৰু এই বাহিৰত চাই লওক এইবোৰ আমাৰ শিক্ষাৰ লগত জড়িত পেইণ্টিং কৰিছে এই অলপ কিছু ডেকৰেশ্যন হিচাপে তোমালোকক আমি বহুত তোমালোকৰ পৰা আশা কৰিছো আৰু লগতে তোমালোকক যিমান পাৰো আমি সহায় কৰিবলৈ চেষ্টা কৰিম আৰু ক্ষমা কৰিব ইয়াত যোনটো গানত নাচি আছে সেইটো গান মই দিব নোৱাৰিলোঁ কাৰণ সেইটো গান দিলে কপিৰাইট লাগি যাব ভিডিঅ'টোত সেইকাৰণে মিউজিকটো লগাই দিছোঁ এইবাৰ মোৰ পালা আহিব এইবাৰ মই যাওঁ ধক নমস্কাৰ মোৰ নাম শ্ৰী পৰাগজ্যোতি চালৈ মই এইচএছ বনভাগ মহাবিদ্যালয় কলেজৰ পৰা পাছ কৰিছোঁ মোৰ ঘৰ ভগ্ৰাপাৰা মই যায় মানে মই চাইকেলিং কৰি ভাল পাওঁ চাইকেলিং কৰি নৰি আৰু এইবোৰ হ'ল বেলেগ বেলেগ ডিপাৰ্টমেণ্টে হৈছে গোটেইখিনি আৰু এটা কথা কয় মাজতে মানে মানুহ বহুতে আনা আজি বা নাহে বহুতে ভয় কৰে যি ৰেগিং কৰিব নবাগতে নাহো ভয় লাগে কিন্তু মিছা কথাটো কোনো ৰেগিং কৰা নহয় আপোনালোকে দেখা পালাকে তো সামান্য জাষ্ট এটা পৰিচয় কৰিছে তো লাজ লাগব পাৰে তো লাজটো থাকিলে নহ'ব না জীৱনটো আগবাঢ়িব লগা হ'লে লাজ নকৰাকৈ আগবাঢ়ি যাব লাগিব সেইকাৰণে অলপমান সাহসটো পোৱাৰ কাৰণে সেই দাদা বাইদেউসকলে শান্তি কৰে তো তাকে বহুতে ভুল ভাবি লয় আৰু নাহে কিন্তু আজিকালি ৰেগিং প্ৰথাটো নাই সেইকাৰণে সকলোৱে আহিব লাগে আৰু নতুন নৱাগত মানে এই সভাত আহি সকলোৱে এনজয় কৰিব লাগে ভাল লাগে আহি আমি গম পাইছোঁ কালি প্ৰথমবাৰৰ বাবে বহুখিনি ভাল লাগিছে কিন্তু বহুতে যোৱা নাই ভয়তে মিছা কথা কোনো ধৰণতে ৰেগিং নচলে আজিকালি ৰেগিংটো অপৰাধ আজি আমাৰ ফেচা আছে হ'ল ইয়াতে ভিডিঅ'টো ইয়াতে সমাপ্ত যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব আহি যাব বাই বাই